হেল্ল' এভৰিৱান। আজি মই বনাব লৈছোঁ চিলি চিকেন। তাৰ কাৰণে মই নহৰু, আদা, জলকীয়া, পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ আৰু লগতে কাটি লৈছোঁ কেপচিকাম আৰু পিঁয়াজ, যিটো মই ডাঙৰ ডাঙৰকৈ কাটিছোঁ। এতিয়া মই বনাম চিলি চিকেন। তাৰ কাৰণে মই বৰ্তমান মাংসখিনি ফ্ৰাই কৰি লৈছোঁ। এয়া মাংস ফ্ৰাই হৈয়ে গৈছে। মাংসৰ লগতে মই কেপচিকামখিনি বৰ্তমান ফ্ৰাই কৰি দিলোঁ। এতিয়া এইখিনি গ্ৰেভি দিব লাগিব, যিখিনি মই বনাম। এতিয়া ইয়াত বৰ্তমান একচুৱেলি কেমেৰাটো দি থোৱা আছিলে, কেনেবাকৈ কাটি গ'লে ইয়াত পিঁয়াজ নহৰুখিনি ভাজি ল'লোঁ। তাতে মই মাংসখিনি দি দিছোঁ আৰু ইয়াৰ লগতে মই চয়া চচ আৰু টমেট' চচ অলপ দি কিনে বস্তুখিনি ভাজি আছোঁ। আৰু এইটো মই যিহেতু অলপ গ্ৰেভি কৰিম, তাৰ কাৰণে মই স্লাইটলি কৰ্ণফ্ল'ৰ আৰু পানী মিশ্ৰণ এটা দি অলপ পানী দিম আৰু তাৰপিছত আমাৰ এইখিনি খাব পৰাকৈ ৰেডি হৈ যাব। এতিয়া মই অলপ ভাজিয়ে থাকিম। তাৰ পিছতহে মই দিম আৰু অলপ ভাজাৰ পিছত দিম সেই মিশ্ৰণটো দিলে, কৰ্ণফ্লাৱাৰটো দিলে অলপ ডাঠ হয়, বস্তুটো খাবলৈ, আপোনাৰ চিলি চিকেনটো খাবলৈ ডাঠ হয়। এতিয়া আপোনালোকক দেখুৱাই থাকিম বাৰু লাহেকৈ, আৰু বেছি সময় নাভাজিম মই এইখিনি। আৰু 10 মিনিটমান ভজাৰ পিছতে কৰ্ণফ্লাৱাৰ মিশ্ৰণটো আমি ইয়াত দি দিম। এতিয়া আমাৰ চিলি চিকেন ৰেডি হৈ গৈছে। মই কৰ্ণফ্লাৱাৰ পানী মিশ্ৰণটো দিয়াটো নেদেখালোঁ, যিহেতু এইটো অলপ গ্ৰেভি নিচিনা কৰিছোঁ। এইটো যিহেতু ৰুটি বা ভাতৰ লগতো আপোনালোকে খাব পাৰিব। এয়া ধুনীয়া কেপচিকাম দি বনোৱা চিলি চিকেন।